Misoria,
মই একো মিছা কোৱা নাই আগলৈ নোকোৱা কাঞ্চন তুমি মোক ভাল পাওঁ বুলি কোৱা নাছিলা সঁচাকৈ কৈছিলো সি যদি সঁচাই আছিল তেন্তে কণ্টেকতে নাইকিয়া হ'ল কেনেকৈ আছে এতিয়া কোন মুখেৰে কৈছে কাঞ্চন কোন মুখেৰে কৈছে তোমাৰ কথাত মোক এতিয়া পঠিয়ান যাবলৈ তুমি আশা কৰা তিৰোতাবোৰে সঁচাকৈ মণিপুৰক ধোৱা দিব পাৰে বুলি বিশ্বাস কৰে হ'বলা আৰু নকৰেও নাই আৰু মোক নকবা মই আৰু তোমাৰ কথা সৰু ল'ৰাটিৰ দৰে শুনি থকা দিন গ'ল তোমাৰ চেনেহত আৰু মোৰ আশা নাই মাত্ৰ শেষ কথা কেইটামান ক'বলৈ তুমি যদি সঁচাকৈ মোক ভাল পোৱা তেন্তে মোক বিয়া নকৰা কিয় আমাৰ দেশৰ ছোৱালী যাকে ইচ্ছা অৱশ্যে তাকে ভাল পাব পাৰে কিন্তু তাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে তৰুণ সুধি চাউল নবহায় ইচ্ছা কৰিলেও নোৱাৰে কাঞ্চন বিয়াৰ বিষয়ে আমি ছোৱালীয়ে আৰু বাবাৰ ইচ্ছাৰ ভিতৰেদিহে ইচ্ছা কৰিব পাৰোঁ নিজ ইচ্ছাৰে বিয়া কৰাবলৈ গ'লে সি বিয়া নহয় বেবিচাৰীও সহায় আৰু এই কথা আপুনি জানে মৰমে যদি তোমাক সেই বেমেচাৰীত পঢ়িবলৈ মনত বল আৰু বুকুত সাহ দিয়া নাই তেন্তে নিশ্চয় তাক সোণহেৰীয়া ভাল পোৱা বুলিব নোৱাৰা কাঞ্চন তুমি যদি ইচ্ছা কৰিলাহেঁতেন তুমি যদি সঁচাকৈ মোক ভাল পালাহেঁতেন তেন্তে সুন্দৰৰ সৈতে তোমাৰ বিয়া ৰাখিবলৈ নিশ্চয় চেষ্টা কৰিলাহেঁতেন তিৰোতাৰ মহাসাগৰৰ তলিলৈ পুৰুষ কেতিয়াও নামিব নোৱাৰে আৰু বোধ কৰোঁ তলিও নাই তলি নিশ্চয় কিন্তু কিমান তলিলৈ নামিব পুৰুষৰহে বুদ্ধিৰ অভাৱ তিৰোতাৰ মহাসাগৰৰ চলচলাই পুৰা পুৰুষে কৰক অতি তলিলৈ কঢ়িয়াই নামিব পৰা অতি বিৰল বুদ্ধি নহয় ভাল হৈছে নামিব পাৰিলেও 1500 আংশৰ লোক পৰা তলিলৈ নামিলেও একো নেদেখে বুজিব নোৱাৰে সূক্ষ্ম দৃষ্টে মন্ত্ৰী লগাই চালে দেখিব বাৰু আপুনি যে মোক দেখিছে আপুনি মোক ভাল পায়নে সেই কথা নাজানিছিল দেখি হ'বলৈ একো চেষ্টা কৰা নাই তেন্তে আপুনি সুন্দৰেৰে সৈতে মোৰ বিয়া ভাঙিবলৈ কিয় চেষ্টা কৰিছে তোমাৰ কথা হৈছে মই চেষ্টা কৰা পিছে মইতো একো কৰিব নোৱাৰো কাঞ্চন সুন্দৰ ঘৰত আপুনি কিয় হাত পেলাইছে সকলো কথা ক'লে তেওঁ যদি আপোনাৰ প্ৰকৃত বন্ধু নিশ্চয় শুনিব মই তাকে কৰিলে তোমাৰ আৰু মোৰ প্ৰমাণৰ কথা সমাজত ওলাই পৰিলে কি হ'ব সমাজে কি বুলিব তাৰ মানে আপোনাৰ সমাজলৈ ভয় আপুনি মুনিক মানুহ হৈ যেতিয়া সমাজলৈ ভয় কৰিছে আমি তিৰোতা সমাজৰ আশাৰ মোহ হয় সমাজলৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয় কাঞ্চন তুমিতো সমাজ বিৰোধী কাম একো কৰিবলৈ যোৱা নাই তুমি কোনো কাৰণ উলিয়াই সুন্দৰলৈ বিয়া নহ'ব বুলি নিশ্চয় ক'ব পাৰা সমাজৰ লগতে মাক বাপেকে নিজ ইচ্ছাৰে তালৈকে জীয়েকে কোনো প্ৰতিবাদ নকৰাকে তালৈকে যাব পিতা মাতাৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হয় সমাজৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হয় তেন্তে তুমি কোনো প্ৰতিবাদ কৰিব নোখোজা কাঞ্চন সমাজে প্ৰতিবাদ কৰিবলৈ কোনো অধিকাৰে দিয়া নাই বুজিলো কাঞ্চন সোণৰ মূল্যই এই জগতত সবাতোতকৈ সৰহ সোণৰ চিকমি কৰি প্ৰলয় সুন্দৰী চকুৰ জলক লাগে কাঞ্চন পুনাই ক'লে হ'ল যে তুমি মোক ভাল নোপোৱা বুলি আপোনাৰ পাতি তিৰোতা নোপোৱাকৈ জানো মই আপোনাক ভাল পাব নোৱাৰো
কাঞ্চন সমাজৰ নিয়ম তুমি কেতিয়াও লংঘন নকৰিবা